হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ইউটিউব ষ্টাডি ফৰ ইউ। আজি আমি অসম বুৰঞ্জীৰ ওপৰত আমাৰ দ্বিতীয়টো ভিডিঅ' লৈ আহিছোঁ আৰু আমাৰ প্ৰথম ভিডিঅ'ৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। যদি আপোনালোকে ইয়াৰ প্ৰথম খণ্ডটো চাব বিচাৰে তেতিয়াহ'লে তাত গৈ চাব পাৰিব। গতিকে আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ আছাম? অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহিৰংগ দানৱ ফ্ৰম অফ দানৱ ডাইনেষ্টি। দানৱ ৰাজবংশৰ মহিৰংগ দানৱ আছিল আমাৰ অসমৰ প্ৰথম ৰজা। কুৱেশ্যন নম্বৰ 2, হু ৱাজ দ্য কেপিটেল অফ বৰ্মন ডাইনেষ্টি? বৰ্মন ৰাজবংশৰ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 3, হু এডপ্টেড দ্য টাইটিল স্বৰ্গদেউ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আহোম কিংডম? আহোম ৰাজ্যত কোনে প্ৰথমতে স্বৰ্গদেউ উপাধিটো গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুহুংমুং। কুৱেশ্যন নম্বৰ 4, ফৰ হাউ মেনি ইয়াৰ্ছ আহোম কিংডম ৰুলড ইন আছাম? কিমান বছৰলৈকে আহোমসকলে অসমত ৰাজত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 600 বছৰ। কুৱেশ্যন নম্বৰ 5, আহোম মেৰিজ ইজ ন'ন এজ? আহোমৰ বিয়াক জনা যায় কি বুলি জনা যায়? চকলং বুলি। শুদ্ধ উত্তৰ হ'ব চকলং। কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য লাষ্ট চুতীয়া কিং? চুতীয়াসকলৰ শেষ ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নীতিপাল। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ? কাছাৰ জিলা যি আমাৰ আছে সেই কাছাৰ জিলাৰ পুৰণি নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিডিম্বা। কুৱেশ্যন নম্বৰ 8, হু বিল্ড দ্য ষ্টোন ব্ৰিজ অভাৰ দ্য ৰিভাৰ নামদাং? নামদাঙৰ শিলৰ সেতু কোনে সাজিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে এইবোৰক লিখি ৰাখিব আৰু নাইবা স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। কুৱেশ্যন নম্বৰ 9, হুইচ ইজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোমসকলৰ শেষ ৰাজধানীখন কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব যোৰহাট। কুৱেশ্যন নম্বৰ 10, হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম? অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ কমিশ্যনাৰৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডেভিড স্কট। কুৱেশ্যন নম্বৰ 11, হু লিড দ্য ফাৰ্ষ্ট ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ ইন আছাম? অসমত ব্ৰিটিছসকলৰ বিৰুদ্ধে যি বিদ্ৰোহ হৈছিল সেই প্ৰথম বিদ্ৰোহটো কোনে নেতৃত্ব দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোমধৰ কোঁৱৰ। ইন 1828 1828 চনত তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। কুৱেশ্যন নম্বৰ 12, ইন হুইচ হিল টপ কামাখ্যা টেম্পল ইজ চিটুৱেটেড? ইয়াৰ শুদ্ধ উত্তৰ হ'ব নীলাচলী। এইটো আমি সকলোৱে জানো। কুৱেশ্যন নম্বৰ 13, ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম ইজ শ্বিফটেড ফ্ৰম শ্বিলং টু গুৱাহাটী? কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ অনা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1973 1973 চনত। কুৱেশ্যন নম্বৰ 14, হৰ্ষদেৱা অৰ শ্ৰী হৰ্ষ এ ফেমাছ কিং বিলং টু হুইচ ডাইনেষ্টি? হৰ্ষদেৱা বা শ্ৰী হৰ্ষ কোনটো ৰাজবংশৰ ৰজা আছিল? ইয়াৰ অপশ্যনবিলাক দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, শলস্তম্ভ ডাইনেষ্টি। শলস্তম্ভ ৰাজবংশৰ তেওঁ ৰজা আছিল শ্ৰী হৰ্ষ। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 15লৈ। 15ত আছে, ইন হুইচ প্লেচ দ্য ফাৰ্ষ্ট বেটেল ফট বাই দ্য আহোমছ এগেইনষ্ট মোগলছ? কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধখন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইটাখুলিত। কুৱেশ্যন নম্বৰ 16, সতী সাধিনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি অৰ কিংডম? সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুতীয়া ৰাজবংশৰ ৰাণী আছিল সতী সাধিনী। কুৱেশ্যন নম্বৰ 17, হুইচ চুতীয়া কিং এষ্টাব্লিছ শদিয়া এজ দ্য ছেকেণ্ড কেপিটেল অফ চুতীয়া কিংডম? কোনজন চুতীয়া ৰজাই শদিয়াখনক চুতীয়াসকলৰ দ্বিতীয় ৰাজধানী হিচাপে এষ্টাব্লিছ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰত্নধ্বজ পাল। কুৱেশ্যন নম্বৰ 18, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি? কোচ ৰাজবংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিশ্বসিংহ। কুৱেশ্যন নম্বৰ 19, হু ৱাজ দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি? পাল বংশৰ প্ৰথম প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ব্ৰহ্মপাল। কুৱেশ্যন নম্বৰ 20, হুইচ আহোম কুইন বিল্ড দ্য শিৱদৌল ইন শিৱসাগৰ? শিৱসাগৰত শিৱদৌল কোনে
বনাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অম্বিকা কোঁৱৰী। কুৱেশ্যন নম্বৰ 21, মূলা গাভৰু ফ'ৰ্চ এগেইনষ্ট, মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব তুৰ্বাসকলৰ বিৰুদ্ধে। কুৱেশ্যন নম্বৰ 22, টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন ব্ৰিজ আছে মুঠতে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6খন ব্ৰিজ। কুৱেশ্যন নম্বৰ 23, টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন আছাম, অসমত কিমানখন নেশ্যনেল পাৰ্ক আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5খন। কুৱেশ্যন নম্বৰ 24, দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ, অসমৰ প্ৰথম ৰেলৱে লাইন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, বনোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1881, 1881 চনত। কুৱেশ্যন নম্বৰ 25, হাউ মেনি কিংছ ডু ইউ হেভ ডিউৰিং দ্য আহোম পিৰিয়ড, আহোমসকলৰ যি ৰাজত্বকালত আমি কিমানজন আহোম ৰজা পাইছিলোঁ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 40জন। কুৱেশ্যন নম্বৰ 26, দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়াৰ, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 10 ফেব্ৰুৱাৰী 2003, 2003 চনৰ 10 ফেব্ৰুৱাৰীত। কুৱেশ্যন নম্বৰ 27, হুৱেন ৱাজ দ্য গুৱাহাটী টি আকশ্যন চেণ্টাৰ এষ্টাব্লিছ, কেতিয়া গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল? 1970, 1970 চনত। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।